নমস্কাৰ সকলোকে আৰু আপোনালোকক যে কৈছিলোঁ মই ভিডিঅ' কৰিবলৈ যাব নোৱাৰোঁ বুলি আৰু কি কাৰণেনো যাব নোৱাৰোঁ ভাবিলোঁ আজি আপোনালোকক কৈ দিওঁ কথাটো মই আৰু ইয়াতেতো দেখিলে গম পাবই আৰু কিয় যাব নোৱাৰোঁ ভিডিঅ'জ কৰিবৰ কাৰণে আৰু এফালে আমাৰ বায়ে ক্ষীৰ বনাই আছে আৰু এফালে মোৰ মায়ে কল চল ৰেডি কৰি আছে তাৰপিছত এফালে গোপিনীসকল আহিলে আৰু সেইফালে আমাৰ জেঠাই আছেহি তাৰপিছত সেয়াই আৰু ভাল খবৰ আপোনালোকে চবেই গম পাইছিলে ভাল খবৰ বুলি মানে কমেণ্টত চবেই দিছিলে যে তোমাৰ ভাল খবৰ আছে হয় নহয় ভাল খবৰ আছে হয় নহয় গতিকে আজি কৈ দিছোঁ যে মোৰ হয় ভাল খবৰ আৰু সকলোৱে আশীৰ্বাদ কৰিব যাতে মই মানে ভালকৈ থাকিব পাৰোঁ আৰু ভালকৈ যাতে এইকেইটা দিন মই পাৰ কৰিব পাৰোঁ তাকে ভগৱানৰ ওচৰত মানে আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকেও আশীৰ্বাদ দিব আৰু এতিয়া পঞ্চামৃতৰ গোটেই ভিডিঅ'টো আপোনালোকে চাওক আৰু চাই সকলোৱে মোক আশীৰ্বাদ কৰিব বুলি মানে ভাবিছোঁ আৰু আশীৰ্বাদ কৰিব মৰম দিব আৰু ব্লগবোৰ আপোনালোকে পাই থাকিব এতিয়াৰ পৰা মই ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু আপোনালোকক দিম আৰু এতিয়াতো গম পালেই ন এতিয়া সুধি থাকিব যে কিয় নাহা বুলি ভিডিঅ'ত কিয় নোলোৱা বুলি এতিয়া গম পাইছে আৰু মোৰ ভাল খবৰ যিহেতুকে মই যাব নোৱাৰোঁ মোৰ অকণ প্ৰব্লেম হয় সেইকাৰণে আৰু দেখিছে নাই ক্ষীণাই মই গোটেই অৱস্থা নাইকিয়া হৈ গৈছোঁ গোটেই মানুহজনী ক্ষীণাই মেলি নাই আপোনালোকে দেখি গম পাইছেই আৰু গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আজিলৈ বাই বাই সব ভালো খাবে না Kis na deh, apa na pindah ka ba?